পৃথিৱীৰ আটাইতকৈ দামী আৰু ডাঙৰ চোৰ। নম্বৰ ৫ ব্ৰিটিছ মিডল ইষ্ট বেংকৰ চোৰ। ১৯৭০ চনত বেৰুৰ লেভেনত সন্ত্ৰাসবাদীৰ এটা গোটে এনেকুৱা এটা চুৰি কাৰ্য কৰিছিল যিটোৰ হয়তো কোনেও কেতিয়াও কল্পনাই কৰা নাছিল। য়াছাৰ আৰাফাত নামৰ এটা সন্ত্ৰাসবাদী গোটৰ নেতৃত্বত অহা এটা দলে ব্ৰিটিছ বেংক অফ মিডল ইষ্ট নামৰ এই বেংকটোত কোনো ধৰণৰ এটা সামগ্ৰীয়েই এৰা নাছিল যে এইটো পিছত লৈ যাব পৰা যাব। তেওঁলোকে টকা, গহনা, সোণ, ৰূপ আদি সকলোবোৰ বস্তু এনেকৈ চুৰ কৰিছিল যে তাত একো বস্তুৱেই নাছিল। আৰু এই চুৰি কাৰ্যটো সম্পাদন কৰিবলৈ সেই চোৰৰ দলটোৱে কাষতেই থকা এটা ঘৰ ভাড়ালৈ লৈছিল আৰু সেই ঘৰটোৰ পৰাই বেংকৰ বেৰত বোমাৰে এটা সুৰংগ বনাইছিল আৰু তাৰ সহায়ত সেই চোৰৰ দলটোৱে সেই বেংকটোত প্ৰৱেশ কৰিছিল। এই চোৰৰ দলটোৱে সেই বেংকৰ তলাবিলাক খুলিবলৈ এটা তলা খুলিব জনা এক্সপাৰ্ট মানুহকো হায়াৰ কৰি আনিছিল। প্ৰায় ২ দিনলৈ এই সন্ত্ৰাসবাদীসমূহে এই বেংকটোত কব্জা কৰি আছিল আৰু ইয়াৰ ফলত সেই চোৰৰ দলটোৱে বেংকৰ মেইন লকাৰৰ তালাটো খুলিবলৈ সক্ষম হৈছিল আৰু তাত থকা সম্পূৰ্ণ বস্তুবিলাক তেওঁলোকে চুৰ কৰি লৈ গৈছিল। আৰু ইয়াৰ পিছত এই চোৰকেইটা কেতিয়াও পুলিচৰ হাতত ধৰা পৰা নাছিল। যদি এই গোটেই চুৰি কাৰ্যটোৰ কথা কোৱা যায় তেনেহ'লে এই সমগ্ৰ ঘটনাটোৰ ভাৰতীয় মূল্য হ'ব প্ৰায় ১৪,০২,৫৯,০০,০০০। ৪ নম্বৰত ক'বলৈ ওলাইছোঁ বাগদাদ বেংক চোৰ। এই চুৰি কাৰ্যটো এনেকুৱা এটা চুৰি কাৰ্য আছিল যিটো গম পালে হয়তো আপুনি ভাবিব যদি ইয়াৰ ৰক্ষকেই ভক্ষক হয় তেতিয়াহ'লে কেনেকুৱা হ'ব। বাগদাদত থকা এই বেংকটোত ইয়াৰে ৩জন পহৰাদাৰীয়ে এই বেংকটো চুৰ কৰিছিল। যদি এই চুৰি কাৰ্যৰ ভাৰতীয় হিচাপত হিচাপ কৰা হয় তেনেহ'লে ভাৰতীয় হিচাপত ইয়াৰ মূল্য প্ৰায় ১৯০০ কোটিতকৈও অধিক হ'লহেঁতেন, যিটো এটা সঁচাই অতি আচৰিত আৰু ডাঙৰ চুৰি কাৰ্য আছিল। আচৰিত কথা এইটো আছিল যে এই পইচাসমূহ ইৰাকী পইচাৰ নাছিল, আচলতে এইসমূহ আছিল আমেৰিকান ডলাৰ। এওঁলোকৰ এই চুৰি কাৰ্যৰ প্ৰণালী ইমান সহজ সৰল আছিল যে এওঁলোকে কোনো অসুবিধা নোহোৱাকৈ তাৰ পৰা পলায়ন কৰিব পাৰিছিল। কিন্তু অতি আচৰিত কথাটো হ'ল যে ইমান ডাঙৰ এক টকাৰ পৰিমাণ এই বেংকটোত কিয় মজুত ৰাখে। এবাৰ ৩ নম্বৰত আমি ক'বলৈ ওলাইছোঁ ইউনাইটেড কেলিফৰ্ণিয়া বেংক চুৰি। ১৯৭২ চনত আমিন দিলচুন নামৰ এজন ব্যক্তিয়ে নিজৰ পৰিয়ালৰ কেইজনমান সদস্য আৰু ২জন এলাৰ্ম এক্সপাৰ্টৰ সৈতে ইউনাইটেড কেলিফৰ্ণিয়া বেংকৰ পৰা প্ৰায় ৩০ মিলিয়ন টকা চুৰি কৰিবলৈ সক্ষম হৈছিল। যদি আজিৰ হিচাপত ভাৰতীয় মূল্যত এই টকাখিনি হিচাপ কৰা হয় তেনেহ'লে ইয়াৰ মূল্য হ'ব প্ৰায় ১১০০ কোটি টকা। এইটো এটা অতি ভাল বেংক চুৰি বুলি কোৱা হৈছিল। ইয়াৰে পিছত পুলিচৰ এই চোৰবিলাকৰ বিষয়ে এটা সন্ধান লাভ কৰিছিল যেতিয়া অয়ু চহৰত ঠিক এনেকুৱাই এটা বেংক চোৰ আকৌ উদ্ভৱ হৈছিল। এই দুয়োটা চুৰিৰ কাৰ্যৰ লগত প্ৰায় সমানৰ মিল থকাৰ বাবে দুয়োটা চুৰি কাৰ্যৰ লগত এই ব্যক্তিসকলৰ নিশ্চয় কিবা সম্বন্ধ আছে। আৰু তেতিয়া পুলিচসমূহে যেতিয়া দুয়োখন চহৰৰ সেই সময়ত অহা যোৱা কৰা ব্যক্তিসকলৰ তথ্য চাইছিল তেতিয়া দেখিছিল যে দুয়োটা চুৰি কাৰ্যৰ একে সময়ত এটা গ্ৰুপে এই দুয়োখন চহৰলৈ অহা যোৱা কৰিছিল আৰু তেনেকৈ এওঁলোকক ধৰিব পৰা গৈছিল। ২ নম্বৰত আমি ক'বলৈ ওলাইছোঁ বষ্টন সংগ্ৰহালয় চুৰি বা যাক বষ্টন মিউজিয়াম ৰবাৰী বুলি কোৱা হয়। ১৯৮০ চনত আমেৰিকাৰ বষ্টন চহৰত থকা বষ্টন মিউজিয়ামত কেইজনমান চোৰে এনেকুৱাকৈ চুৰ কৰিছিল যে আপুনি শুনিলে আচৰিত হ'ব। বষ্টন মিউজিয়ামত যেতিয়া ৰাতিৰ সময়ত ২জন প্ৰহৰীয়ে পহৰা দি আছিল তেতিয়া এই চোৰ দুজনে পুলিচৰ বেশত ইয়াত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে সেই ২জন প্ৰহৰীক কৈছিল যে এই ঠাইত কিছুমান ঘটনা ঘটি আছে যাৰ বাবে আমি অনুসন্ধান কৰিবলৈ আহিছোঁ আৰু আমি মিউজিয়ামত চাব লাগে যে সকলোবোৰ ঠিকে থাকে আছে নে নাই। যেতিয়া সেই প্ৰহৰী দুজনে এই পুলিচ দুজনক ভিতৰত প্ৰৱেশ কৰিবলৈ দিছিল পুলিচৰ বেশত অহা মানুহ দুজনে তাৰে প্ৰহৰী দুজনক হেংকাপেৰে পিছফালৰ পৰা বান্ধি দিছিল আৰু তাৰ পৰা অতি সুন্দৰভাৱে ১৩খন অতি মূল্যৱান ফটো লৈ ইয়াৰ পৰা গুচি গৈছিল আৰু এই ১৩খন ফটোৰ প্ৰায় মূল্য আছিল ৩২০০ কোটি টকা। ২৮ বছৰ আগতে সম্পাদন কৰা এই চুৰি কাৰ্যটো আজিলৈকেও কোনো ধৰণৰ সংহত উলিয়াব পৰা নগ'ল। এইকাৰণে এই চুৰি কাৰ্যটোক অতি পাৰফেক্ট আৰু অতি দামী চুৰিৰ আখ্যা দিয়া হৈছে। ১ নম্বৰত ক'বলৈ ওলাইছোঁ চেণ্ট্ৰেল বেংক অফ ইৰাক ৰবাৰী বা ইৰাকৰ চেণ্ট্ৰেল বেংকত হোৱা চুৰি। ২০০৩ৰ এপ্ৰিল মাহত আমেৰিকাৰ সৈন্যসমূহে ইৰাকৰ বাগদাদ চহৰলৈ প্ৰৱেশ কৰিছিল। যেতিয়া বাগদাদত থকা চেণ্ট্ৰেল বেংক অফ ইৰাকত এই সৈন্যসমূহে প্ৰৱেশ কৰিছিল তেতিয়া তেওঁলোকে গম পাইছিল যে এই বেংকটো আগতেই কোনোবাই চুৰি কৰি লৈ গৈছিল। ইৰাকৰ ৰাষ্ট্ৰপতি যাৰ নাম আছিল ছাদ্দাম হুছেইন তেওঁৰ দ্বিতীয় পুত্ৰই এই
আমেৰিকা সৈন্যসমূহ অহাৰ প্ৰায় 2 ঘণ্টা আগতে ইয়াত জমা হৈ থকা সকলোবোৰ পইচা চুৰ কৰি লৈ গৈছিল। এই পইচাবোৰ কলৈ নিব আৰু কি কৰিব ইয়াৰ কোনো ধৰণৰ বৰ্ণনা দিয়া হোৱা নাছিল। মাত্ৰ এটা সৰু টোকা বেংকৰ গভৰ্ণৰৰ হাতত দিয়া হৈছিল আৰু সেই টোকাটোত লিখা আছিল যে আমি এইসমূহ পইচা কেতিয়াও বিদেশীৰ হাতলৈ যাবলৈ নিদিওঁ আৰু সেইকাৰণে এই পইচাসমূহ আমি ইয়াৰ পৰা লৈ গৈছো। আৰু এই টকাৰ পৰিমাণ আছিল প্ৰায় 6,500 কোটি টকা। কিন্তু টকাৰে ভৰ্তি হৈ থকা এই ট্ৰাকখন কিবা নহয় কিবা প্ৰকাৰে বিদেশীৰ হাত পায়। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই। যদি আপোনালোকে এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্ট চাব বিচাৰে তেনেহ'লে নিশ্চয় কমেণ্ট কৰক। আমি আপোনালোকলৈ এনেকুৱা আৰু ৰহস্যজনক ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে আজিলৈ ইমানতেই। ধন্যবাদ। জয় আই অসম।